নমস্কাৰ, আপোনালোকক মোৰ অন্য এটা ব্লগলৈ স্বাগতম জনাইছোঁ। এয়া মোৰ লগৰ পূৰবী। নমস্কাৰ। দুইজনী এতিয়া মৰিয়নিত পূজা চাবলৈ আহিছোঁ। ব'লক তেন্তে ব্লগটো আৰম্ভ কৰোঁ, চাই যাব। ঘূৰাই দিলে শেষ লাগীত বাসনা এতিয়া গাড়ীৰ পৰা নামি লৈ আমি খোজেৰে গৈছোঁ, কাৰণ এইখিনিৰ পৰা গাড়ী সোমোৱাবলৈ দিয়া হোৱা নাই। এয়া পূৰবীৰ মা আৰু ওচৰৰ খুৰীগৰাকী আগে আগে, আৰু আমি দুজনী পাছে পাছে। এইখন হৈছে মৰিয়নি কলেজ। এয়া হৈছে ট্ৰেইন ষ্টেচন। এয়া এতিয়া খুলি চাব লৈছোঁ। লগৰজনীয়ে ফুচকা খাওঁ ক'লে, সেয়ে আমি ফুচকা খাবলৈ আহিছোঁ। পূজা মানে যিহেতু চোৱা আৰু খোৱা। লগৰজনী মায়ে ফুল চাওঁ ক'লে, গতিকে ফুলৰ দোকানত সোমাইছোঁ। মৰিয়নিত পূজা চোৱাৰ পাছত এতিয়া আমি তিতাবৰলৈ আহিলোঁ। এয়া তিতাবৰ চাৰিআলিৰ পূজা।
এয়া তিতাবৰ চাৰিআলিৰ ওচৰত বাণিজ্য মেলাও বহি আছে। আমি তাতো এপাক সোমালোঁ। পাছদিনা ৰাতিপুৱা পূৰবীৰ ঘৰত এতিয়া তাই পোলাও বনাবলৈ যোগাৰ কৰিছে। এতিয়া তাই মোক ঘৰত থ'বলৈ ওলাইছে। এতিয়া আমি বৰহীনা পালোহি। দেৱী উটাবলৈ নিয়া চাই আছোঁ। আজিলৈ ব্লগটো ইমানতে সমাপ্ত কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে ব্লগটো চাই ভাল পালে। তেন্তে আজিলৈ আহিছোঁ।